বন্ধুসকল আপোনালোকে বিভিন্ন সময়ত এনেকৈ ৰাস্তাত গাড়ীত ছানৰুফৰ ওপৰেদি সৰু ল'ৰা ছোৱালী তথা বহুতো ডাঙৰ ল'ৰা ছোৱালীও ওলাই যোৱা দেখিছে বিশেষকৈ পিকনিকৰ সময়ত বা ক'ৰবাত ফুৰিবলৈ এনেকৈ ওলাই যায় আজি আপোনালোকক একচুৱেলি ছানৰুফৰ আচল ব্যৱহাৰ কি সেয়া কম আৰু ভিডিঅ'টো মন দি শুনিব একচুৱেলি ছানৰুফৰ এপিনেদি ওলাই পিনি যোৱাটো বিশেষকৈ টাউন এৰিয়াত এয়া ইলিগেল হয় অৰ্থাৎ 177 যি মটৰ ভেহিকেল এক্ট আছে তাৰ মতে এয়া দণ্ডনীয় হয় আপুনি তাৰ কাৰণে 1000 পৰা 10000 টকা জৰিমনাও ভৰিব পাৰে যদি আপুনি ছানৰুফেদি এনেকৈ ওলাই যায় আৰু এটা খুবেই বিপদজনক হয় যেহেতু আপুনি যেতিয়া গাড়ীখন ধৰি লওক 60 বা 70 স্পীডত গৈ আছে আপোনাৰ সৰু ল'ৰা ছোৱালী হওক বা কোনোবা এডাল্টে হওক যেতিয়া এপিনেদি ওলাই যায় যদি পোক এজনীও বা ভোমোৰা এজনীও যদি আপোনাৰ ইয়াত খুন্দা খায় তেন্তে সেইজনী আপোনাৰ ইয়াত 70 কিলোমিটাৰ/আৱাৰ স্পীডত খুন্দা খাব অৰ্থাৎ গাড়ীখন যদি 70 স্পীডত আছে তেন্তে ভোমোৰাজনীও আপোনাৰ 70 স্পীডতে ইয়াত আপুনি খুন্দা খাব তেতিয়া আপোনাৰ ভাবকচোন কিমান ক্ষতি হ'ব পাৰে যদি তাতকৈ বেছি স্পীড থাকে তেন্তে আপোনাৰ আৰু বেছি আপোনাৰ হানি হ'ব পাৰে তথা মেডিকেল আপুনি যাবলগীয়া পৰ্যন্ত হ'ব পাৰে যদি হেয়া চকুত লাগি যায় তেন্তে ভাবকচোন ভোমোৰা এজনী যদি চকুত আপোনাৰ 80 কিলোমিটাৰ/আৱাৰ স্পীডত যদি খুন্দা মাৰে তেন্তে চকু আপোনাৰ নষ্ট হৈ যাব পাৰে তো মন নকৰিব যে ছানৰুফ একচুৱেলি এনেকৈ ওলাই পিনি এনেকৈ যোৱাৰ কাৰণে এয়া ব্যৱহাৰ কৰা নহয় এয়া একচুৱেলি আমাৰ গাড়ীৰ ভিতৰৰ যিটো এয়াৰ কণ্ডিশ্যন সেইটো বেটাৰ ভেণ্টিলেশ্যনৰ কাৰণে ইয়াত দিয়া হয় যিহেতু খিৰিকী দি আপোনাৰ প্ৰেছাৰ হাৱা সোমায় অৰ্থাৎ খিৰিকী এখন যেতিয়া আপুনি খোলে ফৰফৰাই হাৱা সোমায় চাউণ্ড কৰে গাড়ী বা বেলেঞ্চো বেয়া হোৱা দেখা যায় যদি বহুত হাই স্পীডত থাকে ৰুফ খুলিলে কি হয় আপোনাৰ হাৱাটো আপুনি গাড়ী যদি 120 স্পীডতো চলায় তেন্তে সেই 120 স্পীডত যিটো এয়াৰ সেইটো আপোনাৰ গাড়ীৰ ভিতৰলৈ পটকৈ নোসোমায় এইটো নিগেটিভ এয়াৰ প্ৰেছাৰ বুলি কোৱা হয় ৰুফেদি যিটো আপোনাৰ ভেণ্টিলেট হয় মানে হাৱাৰ যি ভেণ্টিলেশ্যন যি ওলোৱা সোমোৱা হয় সেয়া কিন্তু খুব প্ৰেছাৰত নোসোমায় আপুনি মন কৰিব একদম লাহে লাহে সোমায় 120 স্পীডত খুলি গ'লেও আপোনাৰ 120 স্পীডত হাৱাটো ভিতৰত সোমোৱাৰ নিচিনা নালাগে কিন্তু খিৰিকী এখন যেতিয়া আপুনি 120 স্পীডত যাব খুলিব নোৱাৰে বিশেষকৈ ঠাণ্ডা দিনত ইউজ কৰে গৰম দিনততো কোনেনো খুলিব তো সেয়াই কোনো এইটো মানুহ ওলাই গৈ কিবা ফেঞ্চি এনেকুৱা কৰিবৰ কাৰণে নহয় এয়া এইটো কাৰণে হয় আৰু ছানৰুফ আপোনাৰ ইউৰোপত আৱিষ্কাৰ হৈছিল এতিয়া কথা হ'ল কি ইউৰোপত কি হয় আমাৰ ইণ্ডিয়া নিচিনা ৱেডাৰ কণ্ডিশ্যন হয় ইণ্ডিয়াত বহুত কণ্ট্ৰাষ্ট হয় আমাৰ যিটো পোহৰৰ হেৰি তো সূৰ্যৰ ৰশ্মিওতো আমাক দৰকাৰ হয় তো ইউৰোপত কি হয় আপোনাৰ সূৰ্য খুব কমেই ওলায় দিনটোত ধৰি লওক এবাৰ ওলাব লুকাব তেনেকুৱাই থাকে তাৰ ৱেডাৰটো তেনেকুৱা থাকে তো তেওঁলোকে গাড়ী চলোৱাৰ সময়ত ধৰি লওক সূৰ্যটো ওলালে তেওঁলোকে সূৰ্যৰ ৰশ্মিটো ল'বলৈ নাপায় তো তেতিয়া কি হৈছিলে ছানৰুফ উলিয়াইছিলে আৰু যাতে সূৰ্যৰ পোহৰৰ ভিতৰত আহিব পাৰে তথা যিটো আমাৰ নেচাৰেল লাইট সেইটো যাতে গাড়ীৰ কেবিনৰ ভিতৰতো সেই লাইটটো থাকে তেনেকৈ আৱিষ্কাৰ কৰিছিলে ছানৰুফ সেইকাৰণে তাৰ নামটো ছানৰুফ তাৰ নামটো বেলেগত হ'ব পাৰিলেন ভেণ্টিলেশ্যনত হ'ব পাৰিলেন ৰুফ ভেণ্টিলেশ্যন কিবা কিবি হ'ব পাৰিলেন কিন্তু ছানৰুফ বুলি সেইকাৰণে ইউজ কৰা হয় যাতে সূৰ্যৰ পোহৰটো যাতে তেওঁলোকে গাড়ীৰ ভিতৰত ল'ব পাৰে যাতে পোহৰটো যাতে গাড়ীৰ ভিতৰলৈ এণ্ট্ৰি হয় সেইটো কাৰণে ছানৰুফটো কৰা হৈছিল আজি বহুত আগতেই ইউৰোপত জাৰ্মানীত প্ৰথমতে আৱিষ্কাৰ হোৱা লাহেকৈ ইণ্ডিয়ালৈ আহিলে এতিয়া ইণ্ডিয়াৰ গাড়ীবোৰত যদি আপোনাৰ ছানৰুফ নাথাকে তেন্তে গাড়ীখনক মানে লাক্সাৰী কাৰ বুলি ধৰাই নহয় এনেকুৱা ইণ্ডিয়াত প্ৰত্যেকটো বস্তু ফেঞ্চি হৈ যায় কিন্তু ইয়াৰ আচল ব্যৱহাৰ হৈছে গাড়ীৰ ভিতৰত যাতে এয়াৰ ভেণ্টিলেশ্যন যিটো সেইটো খুব ধুনীয়া হৈ থাকিলে আৰু নিগেটিভ এয়াৰ প্ৰেছাৰ যিটো মানে কৈছে নহয় 100 স্পীডত গ'লেও ইয়াত হাৱাটো 100 স্পীডত গাড়ীত নোসোমায় এটা প্ৰেছাৰ এটা সোমায় কম প্ৰেছাৰ সেইটো কাৰো প্ৰব্লেম নহয় যদি খিৰিকী খোলে তেতিয়া বহুত প্ৰেছাৰ হয় আপুনিতো 120 কেতিয়াও খিৰিকী খুলিব নোৱাৰে গাড়ী বেলেঞ্চো বেয়া হৈ যায় তো মেইন ইয়াৰ কাৰণ হৈছে এয়াৰ ভেণ্টিলেশ্যন বা ইউৰোপত তেওঁলোকে যিটো ছানলাইট সেইটো ভিতৰলৈ আহিবলৈ আহে যদি আপোনালোকে কেতিয়াবা ধৰি লওক পাহাৰীয়া ঠাইত গৈছে 20 মান স্পীডত চলাইছে তেতিয়া ওলাব পাৰে একো নাই কিন্তু টাউনৰ মাজমজিয়াত যিসকলে ওলাই যায় সেয়া খুব বিপদজনকো হয় আৰু এয়া আইনমতে দণ্ডনীয় হয় 177 যি মটৰ ভেহিকেল এক্ট আছে আৰু কিবা এটা এক্ট আছিল তাৰ মতে 1000 পৰা আপুনি 10000 টকাৰ জৰিমনা ভৰিব লাগিব যদি ছানৰুফেদি ওলাই যায় তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে নাজানে তেওঁলোকে হয়তো ভিডিঅ'টো জানিব আৰু যিসকলে জানেতো তেওঁলোকে জানেই আৰু এতিয়া যাওঁ মই ধেমাজিলৈ সোণাল কছাৰী সাহিত্য সভা আছে দেৰি হৈছে বাই বাই এটা এনে সৰু ট্ৰিভিয়া এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ ছানৰুফক লৈ পিনি থেংক ইউ Alexa, close the sunroof.